हेलो एवरीवन आपनि जाने ना जे 1G की 2G की एबर सर्विस की आसलते तो जदि ना जाना भिडियोखन आपनार कारणे ओके तो 1G बा 1G লগত যেতিয়া 1 ৰ লগত G লগা থাকে ঠিক আছে G এটা হৈছে কি জেনাৰেশন ओके মানে যিমান পৰিৱৰ্তন হ'ব ইমানে কি হ'ব ডেভেলপ হ'ব আৰু ইমানে ফ্যাসিলিটি বা সার্ভিস ভাল হ'ব আপনি দেখিব যে যেতিয়া 1982 চনত 1G আহিছিল তাত খালি মাত্ৰ কলহে কৰিব পাৰিছিল আমি ইউজ করা নাই বেলেগ ইউজ কৰিছিল 1982 চনত তো তাত মেসেজ কৰা না যায় বা খালি কলহে কৰা গৈছিল আৰু যেতিয়া তাৰ পিছত 2G আহিছিল 1992 চনত তাত কলৰ লগত আমি মেসেজও কৰিব পাৰিছো তো ইন্টারনেট ইউজ কৰিব পৰা নাই আমি তো ইউজ কৰা নাই ওকে তো আৰু তো নেক্সট কি আছিল 3G এইটো আছিল 2001 ওকে তো ইয়াত কি হৈছিল ইন্টারনেট অলপ অলপ ইউজ কৰিব পাৰিছিলা কল ভাল হৈছিল ওকে তো তাৰ পিছত কি আছিল 2009 ত এটো আহিছিল 4G 2009 কি হৈছিল 4G যেতিয়া আহিছিল 2009 তেতিয়া কি হৈছিল 2009 ত লঞ্চ হৈছিল কিন্তু আমাৰ ইন্ডিয়াত অলপ দেৰি কৰি মানুহে ব্যৱহাৰ কৰিছে তো তেতিয়া ইন্টারনেট কানেকশনও বহুত ভাল আছিল তাৰ লগত ভিডিও কল কৰিব পাৰিছিল আৰু কল কোৱালিটিও ভালে আছিল ক'বলৈ গ'লে আৰু এতিয়া 5G লঞ্চ হ'ব এতিয়া ট্ৰেল চলি আছে তো 4G নিচিনাই হ'ব কিন্তু জাস্ট 5G তো মানে নেটওয়ার্ক ইন্টারনেট কানেকশন বেশি স্পিড হ'ব কেসি 4G তো মানে 100 MB স্পিড আছিল আর এটা কি হ'ব 1 GB স্পিড হ'ব 5G তো যদি 1G মানে সার্ভিসৰ বিষয়ে পোৱা যায় তেতিয়া কি আছিল 1G সার্ভিসৰ মানে 2.4 KB হে স্পিড আছিল ओके আৰু যেতে নেক্সট যেতে আছিল 2G এটাত মাত্ৰ 64 KB আছিল মাত্ৰ মেসেজ কৰিব পাৰিছিল আৰু যেতে কি হ'ল 2001 চনত 3G আহিল তেতিয়া মানে মানুহে ইন্টারনেট চলাব পাৰে তাৰ লগত ইউটিউব অলপ অলপ চলিব পাৰে মানে বেছি লট লৈছিল তা আপুনি কি কৰিব পাৰিছিল ফটোছত আপলোড কৰিব পাৰিছিল 2 MB স্পিড চলিছিল আৰু 4G টো বহুত বঢ়িয়া আপুনি ইউজ কৰি আছে 4G কেনেকুৱা তো 4G হল লগলা ভিডিও কল সকলোৱে আপুনি ইউজ কৰিব পাৰিছে ভিডিও কল তাৰ পিছত আপুনি কিছুমান এনেকুৱা কিছুমান কাৰ্য চলি আছে যে বেলেগ ঠাই কিছুমান কাৰ্য কৰিব পাৰে ডাটা কানেকশনৰ জৰিয়তে যদি আপোনাৰ ঘৰত কোনো লাইট জ্বলি আছে তো ঠিক আছে আপুনি দূৰত গৈছে লাইটখন অফ কৰিব বিচাৰে আপুনি লাইটখন অফ কৰিব পাৰে 4G দৰে কৰা গৈছে এনেকুৱা যদি আপোনাৰ লাইটখনৰ এনেকুৱা সার্ভিস থাকে টেকনিক্যালি এনেকুৱা ভাল থাকে তো আপনি জানেন লাইটের বিষয় কি যে ফলত থাকে না আপনি 4G এয়ারটেলত থাকে ভল্ট বুলি থাকে আর জিও তো লাইট বুলি থাকে দুটো লাইট বল একেলগে থাকে যেতিয়া মানে নেট চলা হয় তেতিয়া লাইট বুলি থাকে আর যেতিয়া কি কৰা হয় কল কৰা হয় তেতিয়া ভল্ট বুলি আহে দেখি আপুনি নিশ্চয় চাইছে না নাই মই নাজানো তো দেখিবা যে লাইট বুলি হৈছে লং টার্ম এভুলেশন ওকে লং টাইম এভুলেশন এনেকুৱা এটা মানে আপোনাৰ যেটো ডাটা কানেকশন আছে সেইটো বহুত স্পিড থাকিব ঠিক আছে কিন্তু আপোনাৰ যেটো কল আছে বহুত দুৰ্বল আছে যে 4G আছে ঠিক আছে তাও এনেকুৱা এটা ঘটনা হৈছিল যে মানুহে তো ডাটা এনজয় লৈ আছে কিন্তু কল কৰতে অলপ ডিস্টার্ব হৈ আছে মানে যেটো RF বুলি কয় ৰেডিও FM ফ্ৰিকুৱেন্সি সেই মাধ্যমেৰে আগৰ নিচিনাকৈ কি হৈছে 4G ৰ সময়তো কল চলি আছিল এতিয়া তো চেঞ্জ হৈছে ভল্ট আহিছে ওকে তো এইখিনিয়ে যদি ভিডিওখন ভাল লাগিছে মোৰ চেনেলখন সাবস্ক্রাইব কৰা লাইক কৰা শেয়ার কৰা এনেকুৱা ভিডিও পাবলৈ